নমস্কাৰ বন্ধু বান্ধৱীসকল আপোনালোক সকলোকে স্বাগতম জনাইছো মোৰ এই চেনেলটোলৈ। মানুহৰ শৰীৰৰ স্বাভাৱিক উষ্ণতা কিমান? ইয়াৰ শুদ্ধ এনসাৰটো হ'ব 36.1 ডিগ্ৰীৰ পৰা 37.2 ডিগ্ৰী সেলসিয়াছ লৈকে। নেক্সট কোৱেশ্চনটো আহিছো, গছৰ কোনটো অংশই খাদ্য প্ৰস্তুত কৰে? ইয়াৰ শুদ্ধ এনসাৰটো হ'ব পাত। ইয়াত আৰু কিবা কিবি আছিল, হিপা, ডাল, ছাল, পাত। ইয়াৰ শুদ্ধ এনসাৰটো হ'ব পাত। এতিয়া আমি নেক্সট কুৱেশ্যনটোলৈ আহিছো, ভাৰতৰ একেবাৰে দক্ষিণত থকা নদীখনৰ নাম কি? ইয়াৰ শুদ্ধ এনসাৰটো হ'ব গোদাবৰী। আৰু কিছুমানত আছে কাবেৰী বুলিও। ইয়াৰ কিবা হয় আপোনালোকে কমেণ্ট কৰি জনাব। ইয়াৰ নেক্সট কুৱেশ্যনটোলৈ আহিছো, ভাৰতৰ ৰাষ্ট্ৰীয় পশু কি? ইয়াৰ শুদ্ধ এনসাৰটো হ'ব ঢেকীয়াপতীয়া বাঘ। ঢেকীয়াপতীয়া বাঘ বুলি অপশ্যন আহিছিল আৰু সেইটোই হ'ব শুদ্ধ এনসাৰ। এতিয়া নেক্সট কুৱেশ্যনটোলৈ আহিছো, মেনিলা কোন ৰাজ্যৰ ৰাজধানী? ইয়াৰ শুদ্ধ এনসাৰটো হ'ব ফিলিপাইন। লোটাছ টেম্পল ক'ত? ইয়াৰ শুদ্ধ এনসাৰটো হ'ব দিল্লী। লোটাছ টেম্পল আছে নতুন দিল্লীত। মিছাইল মেন হিচাপে কাক কোৱা হয়? ডক্টৰ APJ আবুল কালাম আজাদক মিছাইল মেন হিচাপে কোৱা হয়। এতিয়া আমি নেক্সট কুৱেশ্যনটোলৈ আহিছো, উমানন্দ মন্দিৰ কোন পাহাৰত? উমানন্দ মন্দিৰ ভস্মাচল পাহাৰত। এতিয়া আমি নেক্সট কুৱেশ্যনটোলৈ আহিছো, 2024 চনৰ অলিম্পিক খেলখন ক'ত অনুষ্ঠিত হ'ব? ইয়াৰ শুদ্ধ এনসাৰটো হ'ব পেৰিছ। পেৰিছৰ ফ্ৰান্সত অনুষ্ঠিত হ'ব। নেক্সট কুৱেশ্যনটোলৈ আহিছো, স্বাধীনতা দিৱসৰ দিনা প্ৰধানমন্ত্ৰীয়ে ক'ৰ পৰা দেশবাসীক সম্বোধন কৰে? ইয়াৰ শুদ্ধ এনসাৰটো হ'ব লালকিল্লাৰ পৰা। তো ভিডিঅ'টো এইখিনি আছিল বন্ধু বান্ধৱীসকল। আপোনালোকে যদি চেনেলটোলৈ নতুনকৈ আহিছে তেনেহ'লে ছাবস্ক্ৰাইব কৰিব। থেংক ইউ। জয় আই অসম।